চেহনাজ ব্লগৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আৰু আজি হৈছে 15 আগষ্ট। সকলোলৈকে হেপী ইণ্ডিপেণ্ডেন্স ডে। আজি যেহেতু বন্ধ ভাবিলো অকণমান ফুৰি আহোঁগে। এয়া ওলাইছো আমি আজি কাজিৰঙা গল্ফ ৰিজৰ্ট। তেন্তে বলক মা আজি নাহিলে, আবাৰ চকু ইনফেকশ্যন হৈছে। বহু দিনৰ পৰা আহিম ভাবিয়ে আছিলো, অহা হোৱা নাছিলে। আজি বন্ধও আছে, সেইটো কাৰণে বোলো আমনিও লাগিছে ঘৰত অলপ ফুৰি আহোঁগে বোলো, ভাল লাগিব। আৰু ধুনীয়া বতৰ, ৰ'দো নাই বৰষুণো নাই। আৰু আমি মৌবন্ধা পালোহি। চুকাফা কলাক্ষেত্ৰৰ পৰা অলপ আগলৈ আহি সোঁ চাইডে সোমাই যাব লাগিব। ৰাস্তাটো ভাল। এইখন এখন চাইনবোৰ্ড আছে। ডিষ্টেঞ্চটো ইয়াত 4.8 কিলোমিটাৰ লিখা আছে। দুইফালে চাহপাতৰ গছ, এয়াৰ মাজেদি ৰাস্তা। খেতি টোপনিয়ে আহিছে আমাৰ গাড়ীত, ফূৰ্তিতে অকণমান সাৰ পাই আহিছে বাৰু। আমি পাই গ'লোহি। 7-8 কিলোমিটাৰমান সোমাই আহিব লাগে হাইৱে পৰা। তেওঁ টিকেট ল'বলৈ নামি গৈছে, ফ্ৰণ্টতে লৈ ল'ব লাগে টিকেট। আজি বুফে হয়। ইমান ভাল লাগিছে গছবোৰ। যি বন্ধ বাৰ কাৰণে ফে আছে, সেইটো কাৰণে 600 টকা এণ্ট্ৰি ফিজ। আজি ছেটাৰডে চানডে এণ্ট্ৰি ফিজ 600 আৰু 700 হয়। মানডে টু ফ্ৰাইডে 250 হয়, আৰু সেইটো খানাত কাটি দিয়ে। আমি আহি পালোহি 11:30। এতিয়া ইমান মানুহ নাছিল, খালি খালি লাগিছিল। আহি পোৱাৰ পিছত চৰ্বত থৈ দিছে, ঠাণ্ডা বৰফ দি। আহি পায়ে আমি এয়া চৰ্বত খাই লৈছো। আজি ৰ'দ নাই যদিও গুপগুপীয়া গৰম এটা আছে। বাহিৰত গছৰ তলত বহিবলৈ ব্যৱস্থা কৰি দিছে। তাতো ধুনীয়াকে চকী জেগাই জেগাই দি ৰাখিছে। অলপ ঠাণ্ডা পাম বুলি আমি তাত বহিবলৈ গৈছিলো, তাত পিছে বেছিহে গৰম। বেটিয়ে আহিয়ে এয়া ফ্ৰেণ্ড বনাই ল'লে তাই। এখন বাৰ হয়। তাৰ চাইডতে আছে ইয়াৰ ৰেষ্টুৰেণ্ট, ইয়াত বহি খাব পাৰি। ৰিচিপশ্যন হল হয়। ধুনীয়া পেইণ্টিং আৰু কিতাপ সংগ্ৰহ কৰা আছে। তাৰ চাইডতে এয়া স্পৰ্টছ ৰুম আছে। ইয়াত বিভিন্ন ধৰণৰ খেলিব পৰা খেল আছে। খেলৰ কাৰণে এক্সট্ৰাকে পইচা দিব লাগে। আৰু ইয়াত স্পা আৰু জিমো আছে। এয়া খানা বুফে ৰেডি কৰিছে। আৰু অকণমান ফুৰিলো গোটেইখন, তাত বহিলো অলপ। এতিয়া খাম আৰু খানাত এয়া ভাত, পোলাও, চিকেন, পনীৰ আৰু আছে কেইবাটাও আইটেম। ভাত খোৱাৰ পিছত ব্লেক ৰাইচ ক্ষীৰ খুবেই ধুনীয়া হৈছিল খাবলৈ। ভাত খালো আমি, তাৰপিছত অলপ ৰেষ্ট ললো। বেটিকো মামটো সিমান দেৰিত খুৱাই ললো। এইফালে খেলিছো, বেটিৰ লগত খেলাই আছো মানে বেটিক। এয়া এইবোৰ ৰুম হয় থাকিবলৈ পৰা। প্ৰাইচটো 4,000ৰ ওপৰত এদিনত। পাৰ্ক এখন আছে সৰু, ইয়াতে বেটিক খেলিবলৈ দিছো। আৰু এয়া সৰু সৰু ল'ৰা ছোৱালীবোৰে খেলিও আছে তাহাঁতি পাৰ্কত। ময়ো অলপ ঝুলনাত উঠি ললো। সেইটো চানচেটে বহুত দিনৰ মূৰত উঠিছো ঝুলনাত এনেকৈ। যোৱাৰ আগতে বেটিক অলপ খেদাই লৈছো, তাৰ পাছতে আমি যামগে। এতিয়া 3টামান বাজিলে। আৰু এতিয়া মই এক্সপিৰিয়েঞ্চটোৰ কথা ক'ব বিচাৰিছো, কেনেকুৱা লাগিল মোৰ ইয়াত আজি আহি। ইয়াত আচলতে বহুত নিজান হয়। গ্ৰুপত আহিলেহে বেছি ভাল পাব। যদি অকলে এজন দুজন আহে তেতিয়া অলপ আমনি পাব। আমিও আচলতে অলপ আমনি পালো, কাৰণ আমি দুজন গৈছিলো বেটিক লৈ।
এতিয়া এয়া ওলাইছোঁ তাৰ পৰা আমি আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ